Hi friends, welcome back to my Chemical Blogs YouTube channel. আৰু এতিয়া আছো গুৱাহাটীত এটো চাওক দিগল পুখুৰীত আৰু এটোৰ ভিতৰলৈ হমাম তো বলক আমি দিগল পুখুৰীৰ গোটেইখিনি বস্তু দেখাম এটো ভিডিঅ'ত তো চাই থাকক হেগলৈ দিগল পুখুৰীলৈ গৈ আছো আৰু এটোৱে মেইন গেট আৰু এটোৰ মেইন গেট নহয় একচুয়ালি দুটা তিনিটা গেটৰ ভিতৰত এটা অন্যতম গেট আৰু এটোৰে আমি নামিলো আৰু এইটো বাও সাইডৰ পৰা আগত একচুয়ালি টিকেট কাটিছিলো সো ভিডিওটো আৰম্ভ কৰাৰ আগত মই ওপৰত গেলো যোৱাৰ পিছত মই তাৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰিলো আৰু এতিয়া প্ৰথমতে এনেকুৱা এইটো গেটৰে যাই আপোনালোকে এনেকুৱা কিছুমান সিনাৰি দেখিবলৈ পাব মানে ফুল লৈ যাওক ইয়াত আহি ফুল আৰু ভিডিওটো হেকলৈ চাই থাকক কাৰণ দেখাম আৰু এনেকৈ আইছিলো মিটাপত আৰু তাৰ পৰা ডাইৰেক্ট আহিলো যেহেতু ওচৰতে দিগল পুখুৰীখন সো ইয়াতে আহিলো আমি দেখাবলৈ আৰু এইবোৰ চাওক এইবোৰ একচুয়ালি সিমেন্টৰ দেখা যায় গছৰ নিচিনা এইবোৰ বলে সিমেন্টৰ মই ভাবিছিলো কি গছৰ কিবা গছৰে হ'ব সিমেন্টৰ বলে কেনেকে বেলেগ টেকনলজি বনাইছে এটো মানে মই ভাবিছিলো একচুয়ালি গছৰ মই ভাবিছিলো গছ এইলা ককচোন বিশ্বাস হয় নেকি সিমেন্টৰ বুলি এবাৰ ককচোন ডাইরেক্ট এটা গছৰ নিচিনা লাগে চাওক না বাট সিমেন্টৰ একচুয়ালি সিমেন্টৰ এইবোৰ চাওক না ও বেলেগ টেকনলজি ভাই দিগল পুখুৰীখনৰ চাৰিওফালে ৰাস্তা আৰু ৰাস্তাৰ পৰা সকলোবোৰ দেখিব পাৰি সো তথাপিতো ভিতৰত অলপ আহি আড্ডা মাৰিবলৈ 10 টকা কৰি লয় টিকেট মাত্ৰ আৰু ক্যামেৰাৰ কিবা বেলেগ লয় সো মই আৰু মোৰ ভাইটিও কাটিলো নেক্সট লেভেলৰ ধামাকা বলক খেলৰ বস্তু ওয়াও আৰু তো চাকচোন কোন হয় এটো চাওক ইয়াত অহাৰ পিছত এনেকুৱা কিছুমান বস্তু দেখিবলৈ পাব চাওক এইবোৰ অলপ সিনাৰি আৰু এইজন কোন জানেনে এইজন কৈ কমেন্টত কোন আৰু এইটো চাওক একদম ডাইৰেক্ট সিমেন্টতে বনাইছে এইখিনি ভাঙিছে সো ইয়াত ৰড দেখা গৈছে আৰু এইটো খেলিম সৰু লৰা ছোৱালীৰ নিচিনা আমিও সৰু দিয়ক খেলিলো বম মস্তি এনজয় লো ভাই জীবন মে এনজয় লো ওয়াও এটা ডাইরেক্ট ইমান খেলা ভাল নহয় সো আপোনালোকক দেখাব আৰু এইবোৰ যে নাও দেখি আছে এই নাওবোৰত দুজন উঠিলে 60 रुपया মানে এজনক নিদিয়ে মানে দুইজনই কাৰণ গার্লফ্রেন্ড থাকে না ইয়াত মোৰ লগত আৰু গার্লফ্রেন্ড নাই না ভাই আছে তথাপিতো গার্লফ্রেন্ড হিচাপত ভাবি মোৰ পৰা 60 টাকা খুজিছিল দিও চাওক আমি যেনেকৈ হুমাইছো ইয়াত আপোনালোকক দেখাবৰ কাৰণে হেনেকুৱা ধৈৰ্যৰ মানুহ নাই সকলো যিমান মানুহ আহে ইয়াত সদায় গার্লফ্রেন্ড আৰু বয়ফ্রেন্ড কিন্তু আমি কষ্ট কৰি আগত লাচিত বৰফুকন আৰু তেওঁৰ সৈন্য বাহিনীয়ে সাগে যুদ্ধ কৰিছিল ন একদম শেষ হৈ গৈছে নাওবিলাক নাওৰ অৱস্থা নাই আৰু এইবোৰ যে বস্তু দেখি আছো এইবোৰ বস্তু একচুয়ালি কি মই নাজানো বাট যদি জানে নিশ্চয় কমেন্টত জনাই দিবচোন আৰু এই পুখুৰীটোৰ পানী কমিব তাৰ কাৰণে চাওক এইটো কি দিছে কামিনি দিব কেমেৰাত কাৰণ এইফালে ৰৈত আহি আছে সো সেইটো বস্তুত যাবলৈ মই ইয়াতে আহিলো সো ইয়াত নাই সেইফালে দি যাব লাগে তো বলক এই ৰব হে সেই পারে দি গৈছিলো কিন্তু দেখাব নোৱাৰিলো চাওক ইয়াৰ পৰা সিনটো ধুনিয়া লাগে আৰু এটো ইদি হুমাব লাগিব মানে আমাৰ এটোত চাওক এইবোৰ মোৰ সময় নাই সো মই ভিতৰলৈ নাযাও এটো এয়াৰপোর্ট আৰু এইবোৰ লাচিত বৰফুকনৰ বীৰ বীৰাংগনা একেলগে তো ভালে আপোনালোকে দিগল পুখুৰীৰ ভিডিওটো আৰু যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব আৰু সকলোতে একত মোৰ চেনেলটো সাবস্ক্রাইব কৰিব আৰু কত উঠিছো এতিয়া চাওকচোন ওয়াও আৰু এটো নাও তো আৰু সাবস্ক্রাইব কৰিব প্লিজ থ্যাংক ইউ আজিলৈকে বাই বাই